ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আমি আজি ধুনীয়া নাস্তা এটা বনাইছোঁ। আপোনালোকে চাব, খুব ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হৈছে, দেখিবলৈও ধুনীয়া হয়। আপোনালোকে চাব আমি কেনেদৰে বনাম। এনেকুৱা হ'ব বনোৱাৰ পাছত। বলকচোন আমি এতিয়া এইটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে আমি অলপ ময়দা লৈছোঁ। ময়দাটো আমি অলপ নিমখ দিছোঁ। অকণমান নিমখ দিলে হয়, অলপমান নিমখ দিছোঁ। দি আমি তাত এতিয়া অলপ ক'লা জিৰা দিম। ক'লা জিৰা দি আমি তাত অলপ ভালদৰে আমি এতিয়া খচি ল'ম। তাত মিহলাই ল'ম ধুনীয়াকৈ। তাত আমি অলপমান ৰিফাইন দিম। ৰিফাইন দি আমি ভালদৰে খচি ল'ম। যিমান খচি সিমান ভাল হয়, যিমান ভালদৰে খচা হয় সিমান ভাল হয়। আমি অলপ দেৰি খচি ল'ম, খুব ধুনীয়াকৈ খচি ল'ম। এনেকুৱা হোৱালৈকে আমি খচিব লাগিব। তাৰপিছত আমি তাত অলপ পানী দি খচি যাম। আমি কুহুমীয়া গৰম পানী লৈছোঁ। কুহুমীয়া গৰম পানী দি খচিলে ভাল হয়, ধুনীয়া হয়। যিমান খচিম সিমান ভাল হ'ব। খুব ধুনীয়াকৈ হৈছে, ডোটো খুব ধুনীয়াকৈ হৈ গৈছে। কোমল হৈছে, কোমলকৈ খচিব লাগে। বহুত ধুনীয়া হৈছে। খচা হৈয়ে গৈছে খুব। এতিয়া আমি তিনিটাকৈ গোলা কৰি ল'ম। আমি এতিয়া অলপমান ময়দা দি এইটো বেলি যাম। বেলোতে আমি বেছি ডাঠকৈ বেলিব নালাগিব, বেছি পাতলকৈ বেলিব নালাগিব। বেলা হৈ গৈছে। এতিয়া আমি ধুনীয়াকৈ কাটিম। আমি এনেকৈ কাটি লৈছোঁ। কাটি আমি এইটো ৰাউণ্ডকৈ কৰি যাম। তাত আমি অলপ আমি পানী দি পেলাই থৈ গৈছোঁ, তেতিয়া মানে সেইটো খোল খাই নাযায়। এনেকৈ মেলি এনেকৈ আমি লাহে লাহে গোটেইকেইটা বনাই ল'ম। আমাৰ বনোৱা হৈ গৈছে। এতিয়া আমি তাত এইটো ৰং দিম। ৰংটো অপশ্যনেল হয়। আমাৰ এতিয়া এইখিনি তৈয়াৰ হৈ গৈছে। এতিয়া আমি ইয়াত অলপমান তেলত এনেকৈ ভাজি ল'ম। আমি এখন কেৰাহী দিছোঁ, তাত অলপ ৰিফাইন তেল দিছোঁ। তেল গৰম হোৱাৰ পাছত আমি দি দিছোঁ। দি পিনি একদম অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এয়া আমাৰ ভজা হৈ গৈছে। এতিয়া আমি অলপ চেনি চিৰা বনাই ল'ম। তাত অলপ পানী দিছোঁ। পানী দি
চেনি দিয়া হৈছে। অলপ চেনি দি মিহলাই দিছোঁ। মিহলাই আমি অলপ দেৰি ৰ'বলৈ দি তাত আমি কাজি নেমু দি দিছোঁ অলপ। মিনিটমান ৰ'বলৈ দি আমি ঢাকনখন মাৰি দিছোঁ। এয়া আমাৰ হৈ গ'ল, চেনি চিৰাটো আমাৰ তৈয়াৰ হৈ গৈছে। এনেকুৱা হ'ব লাগিব, তাৰ আঠাটো ওলাব লাগিব ধুনীয়াকৈ। এতিয়া আমি এইকেইটা তাত দি দিছোঁ। আমি গেছটো অফ কৰি দিম। অলপ দেৰি তাত থৈ পেলাই আমি গেছটো অফ কৰি দিছোঁ। তাত ভালদৰে মিহলাই লৈছোঁ আমি। তাৰপিছত আমি নমাই প্লেট এখনত ধুনীয়াকৈ নমাই দিম, ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হৈ গৈছে। আমাক দেখুৱাইছে ভাঙি ইমান ধুনীয়া হৈছে খাবলৈ বহুত টেষ্ট হৈছে আৰু দেখিবও ধুনীয়া হৈছে। বনাই চাব আপোনালোকে। ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব।